এতিয়া নাৰদ ৰূপী সৎসংগই ব্যাসক মাধ্যম কৰি আপোনাক আমাক কৈছে যে ভাগৱত শাস্ত্ৰ চৰ্চা কৰিবলৈ। প্ৰচাৰূপ গোবিন্দৰ গুণনাম মাত্ৰ যিমানেই আমি ভাগৱত আদিৰ দৰে সাধু সমাজৰ মাধ্যমেৰে চৰ্চা কৰিম, সিমানেই ঈশ্বৰৰ নাম বিকশিত হ'ব, ঈশ্বৰৰ নাম প্ৰকাশিত হ'ব। আৰু যিমানেই ঈশ্বৰৰ নাম বিকাশিত প্ৰকাশিত হ'ব, সিমানেই কৰ্মৰ বন্ধনবিলাক খোল খাই থাকিব, জীৱৰ উপকাৰ সাধন হৈ থাকিব, সমাজ সুন্দৰ হৈ গৈ থাকিব। গতিকে শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোঁ নিশ্চিত আমাৰ মানৱ জীৱনৰ শ্ৰেষ্ঠ জীৱন যাত্ৰা পথৰ সমল হ'ল শ্ৰৱণ আৰু কীৰ্তন। দূৰ হ'ব তোমাৰ মনৰ যত ক্লেশ, ইয়াৰ দ্বাৰা তোমাৰ মনৰ দুখবিলাক নাইকিয়া হ'ব। যত্যবি ভকতি নৱবিধ মাধৱৰ, যে ভগৱন্তক ভক্তি কৰিব পৰা পদ্মতা শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সুখিত পদসেৱন আত্মনিবেদন স্মৰণকে আদি কৰি 9টা পথ আছে। কিন্তু এই আটাইকেইটা পথ সমানে কলিযুগৰ লোকে ব্যৱহাৰ কৰিব নোৱাৰাৰ কাৰণটো হ'ল সময়ৰ অভাৱ। গতিকে কৈছে ইমানখিনি নকৰিলেও 2টা কৰা, শুনা আৰু গোৱা। ভালকে ক'বলৈ হ'লে আমি ভালকে শ্ৰোতা হ'ব পাৰিব লাগিব। গতিকে অৰ্চন বন্দন ধ্যান সমস্তকে কৰি এই ভকতি 9টা স্তৰৰ ভিতৰত আমি যদি অৰ্চন বন্দন ধ্যান আটাইকেইটাও কৰোঁ, তথাপিতো যশ কীৰ্তনৰ সমান হ'ব নোৱাৰে, শ্ৰৱণ কীৰ্তনৰ সমান হ'ব নোৱাৰে। কাৰণ ভগৱন্তই শ্ৰৱণ কীৰ্তনতহে সন্তুষ্ট হয়। সেইকাৰণে কৈছে যে ভকতে যতে গাৱে গুণনাম চয়, ভকতে যিমানেই ভগৱন্তৰ নাম গায়, ভগৱন্তই সেই নামৰ মালা কাটি ডিঙিত পিন্ধে বুলি আমাক যদিও বাহ্যিকত কৈছে, ইয়াৰ পৰমাৰ্থিক তত্ত্ব হ'ল যি ভকতে ভগৱন্তৰ নাম গায়, সেই ভকতক ভগৱন্তই মালা সদৃশ জ্ঞান কৰি হৃদয়ত স্থান দিয়ে। এতিয়া ভগৱন্তৰ হৃদয়ত সেই স্থানখন পাবলৈ হ'লে আমি কি কৰিব লাগিব? গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মূৰ নাম কৰিবে কীৰ্তন, ঈশ সাধন যিটো কৰিলে আশ্ৰয়, অনায়াসে মুদতান চিত নিম জয়, পুষ্পৰসু ঘ্ৰাণ যেন প্ৰৱেশে নাসাজ, ইমতে যোগীৰ চিত প্ৰৱেশে আমাত। গতিকে গীতা ভাগৱত শাস্ত্ৰ আমি যদি দৈনন্দিন জীৱনত নিত্যভাৱে শ্ৰৱণ কৰোঁ, সাধু সংগত কীৰ্তন বা চৰ্চা কৰোঁ, তেতিয়া ফুলৰ বা ধূপৰ গোন্ধ যেনেকৈ নাকত নলগালেও পাই যায়, ভগৱন্তক নামাতিলেও তেওঁ আমাক কিন্তু কৃপা কৰিব। সেইকাৰণে হেন জানে ব্যাস ঋষি তুমি সৰ্বজা, হে ব্যাসদেৱ তুমি সকলোবিলাক জানাই, নিৰ্ণয় শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান। গতিকে কৃষ্ণৰ গুঞ্জ লীলা সমৃদ্ধ তুমি শাস্ত্ৰ বিশ্লেষণ কৰা। গতিকে বাবাই সমস্ত আজি প্ৰথম স্কন্ধ ভাগৱতৰ এই কেইফাকি কথাই আমাক ভাগৱত মহাজ্ঞানৰ যোগেদি ভক্তিমুখী হৈ কৃষ্ণৰ চিন্তনযুক্ত ৰসময় পথাৰখনত ভাৱৰ যোগেদি বহিৰ্প্ৰকাশ কৰি ৰাম নামৰ কঠীয়া সিঁচিবৰ কাৰণে আমাক বাৰ্তা দি থৈ গুচি গ'ল, যিটো আজিও আমাক ডক্টৰ ভূপেন হাজৰিকাই সুন্দৰকৈ গীতত দিছে।
তুমি হবিয়া তুমি তো নবুজা তোমারে অতীত মহিমা কমলাকান্ত লিখিলে কবিতা তুমি হবিয়া তুমি তো নবুজা তোমারে অতীত মহিমা শংকৰে শিছে নামৰ কঠিয়া অসমীয়া হ'ব বুলি ৰখীয়া পিছে দেখো শংকৰৰ মহিমা আজিৰ অসমীয়াই কিয় নুবুজা কি হৰে ৰাগিনী অসমীয়া কি হৰে ৰাগিনী পাৰা গতিকে আমি যাতে এই মায়াৰ দুপৰিত ধুমুহা জাকত যাতে নিজক কেনিবা উৰুৱাই নিনি ভক্তিময় ভক্তিৰ নিৰ্মল সুন্দৰ বতাহ জাকৰ যোগেদি আমাৰ অন্তৰ নিৰ্মল কৰি ভগৱন্তৰ সুগমযুক্ত পথেৰে বাট বুলি জনতা জনাৰ্দনৰ পদধূলি শিৰত লৈ আমি যাতে এখন আধ্যাত্মিক চিন্তনযুক্ত সাত্বিক কৃষ্ণমুখী সমাজ নিৰ্মাণ কৰি বিশ্বৰ দৰবাৰত সুস্থ মানৱ জাতি ৰূপে জীয়াই থাকিব পাৰোঁ তাৰ প্ৰয়াসেৰে আমি আজিৰ অনুষ্ঠান সামৰিব বিচাৰিছোঁ ভকতে যাতে গাৱে গুণনা মালা গান্ঠিয়া পিন্ধন্ত পাবয় এৰা হেন জানি ব্যাস ঋষি তুমি নির্মীয়ক শাস্ত্র কৃষ্ণ চরিত্র প্রদান রাম রাম হরি রাম জয় জয় নারায়ণ জয় কৃষ্ণ জয় জগৎগুরু শ্রীমন্ত শংকৰ কৃষ্ণ কৃষ্ণ হরি জানি নামে অখিৰু ৰনে আনগতি নাহিকে মৰণে অপৰাধ
হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে কৃষ্ণ হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ হৰি হৰি ৰাম কৃপাল বান্ধ ভাই মাতৃসকল মহাসাধু সমস্ত আপোনালোকৰ আজ্ঞাত গুৰু বিশ্বনাথ চাৰিআলিৰ পৰা আহি এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শাখাৰ দ্বাৰা পৰিচালিত সেৱা বাহিনীৰ দ্বাৰা আয়োজিত এই অনুষ্ঠান ভাগিত সমল ব্যক্তি হিচাপে আপোনালোকে আমাক যি দায়িত্ব দিছিল আমি সিমানৰ পাত্ৰ নহয় আমি মাত্ৰ আপোনালোকৰ দাসৰো দাস ভিত্তৰো ভিত্ত কিংকৰৰো কিংকৰ গতিকে জ্ঞানে অজ্ঞানে পাঠ ভাগ পৰিচালনা কৰোঁতে বিষয়বস্তু আপোনালোকৰ মাজত প্ৰকাশ কৰিবলৈ যাওঁতে আমাৰ কায় বাক্য মন সুসঞ্চাৰ দম্ভ অহংকাৰ অনেক অপৰাধ হৈছে সমস্ত অপৰাধ আপোনাসবে মৰিখন নকৰিলে আমাৰ গত্যন্তৰ নাই আপোনাসবে আমাৰ সমস্ত অপৰাধ মৰিখন কৰি আপোনাসবৰ চৰণে চৰণে আমাক ঠাই দি কৃপা কৰিব ইয়াত যদি কিবাখিনি কথা কওঁতে যিখিনি কথা আমাৰ দ্বাৰা ওলাইছে তাত যদি কিবা বৰ্জন কৰিব লগা আছে আপোনালোকে এৰিব কিবা যদি ল'ব লগা আছে আপোনালোকে দিয়া আশীৰ্বাদ বুলি আপোনালোকে গ্ৰহণ কৰি আমাক আপোনালোকৰ ভিত্ত বুলি আপোনালোকৰ চৰণত ঠাই দিয়াৰ আশাৰে ইয়াৰ পৰাই আমি এভাগী মহাপুৰুষৰ মহান বাণীৰে সেৱা ল'বলৈ আগবাঢ়িছোঁ কৃষ্ণ মই গাড়ীৰ যতে জ্ঞান হৰি 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 সীমা কৰি তাৰ কোনে কহিবে তাক ইটো মোৰ ঘূৰ দুখ পৰি হৰি হৰি কৃপাময় কৃষ্ণ চৰণে ৰাখায় কৃপাময় কৃষ্ণ চৰণে ৰাখায়া
কৃষ্ণ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ আৰু কেন্দ্ৰীয় শিশু আৰু মাতৃ কল্যাণ সমিতিৰ উদ্যোগত হোজাই জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত হোৱা দক্ষতা বিকাশ আধ্যাত্মিক চিন্তন আৰু সংগঠন সম্পৰ্কীয় কৰ্মশালাৰ আজি আমাৰ আধ্যাত্মিক চিন্তন শিবিৰৰ আমাৰ এই অনুষ্ঠান সামৰণিলৈকে গৈ আছে। আজি আচলতে আমি বহু ভাগ্যৱান। এইকাৰণে আমি ভাগ্যৱান যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে এটি পবিত্ৰ অনুষ্ঠানৰ আমি একোজন সংগী হিচাপে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী ভকতৰ এজন আমি সন্তান হিচাপে এই অনুষ্ঠানত এই ধৰণৰ চিন্তাৰ লগত জড়িত হ'বলৈ পাই নিজকে আমি ভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। আজি অসমৰ আকাশে বতাহে অসমৰ প্ৰতিজন চিন্তাশীল ব্যক্তিয়ে এটা বিষয়ক লৈ বাৰম্বাৰ চিন্তিত হৈছে যে বৰ্তমান অসমৰ যি অগ্নিগৰ্ভা পৰিৱেশ, চাৰিওপিনে কেৱল বিশৃংখলতা, কেৱল উশৃংখল, কেৱল সমাজত এক ভয়াৱহ পৰিৱেশ পৰিস্থিতিৰ প্ৰতি বিভিন্ন ধৰণৰ কথা বতৰাত মানুহে জৰ্জৰিত হৈ পৰিছে। গতিকে এই পৰিৱেশ পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই অহোপুৰুষাৰ্থ কৰি আহিছে যে সমাজখনক সুন্দৰ কৰিবৰ কাৰণে, সমাজখনক সুস্থ কৰিবৰ কাৰণে এক সুন্দৰ বাতাবৰণ সৃষ্টি কৰি সমাজত বসবাস কৰা প্ৰতিজন মানুহে যাতে সুস্থ পৰিৱেশৰ মাজে জীয়াই থাকিব পাৰে, তাৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই অহৰহ প্ৰচেষ্টা কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘই বিশ্বাস কৰি আহিছে যে এখন সমাজ সুস্থ কৰিবলৈ হ'লে, এখন সমাজ সুন্দৰ কৰিবলৈ হ'লে সেই সমাজত বসবাস কৰা প্ৰতিজন ব্যক্তিৰ চিন্তা আৰু চেতনা সুস্থ হ'বই লাগিব। মানুহৰ চিন্তা সুস্থ হ'বলৈ হ'লে আধ্যাত্মিক চিন্তাৰ লগত জড়িত হ'বই লাগিব। যেতিয়াই মানুহে আধ্যাত্মিক চিন্তা চেতনাৰ পৰা আঁতৰি আহিব তেতিয়া কেৱল সুস্থ সমাজৰ আশা কৰা কেতিয়াও সাৰ্থকতা নাথাকিব। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘই এই ধৰণৰ কথা বতৰাত বিশ্বাস কৰি আমাৰ দৰে এচাম যুৱক যুৱতী লগত লৈ সুন্দৰ সমাজ গঢ়িবৰ কাৰণে সংকল্প লৈছে। তাৰে একমাত্ৰ আমি প্ৰয়াস কৰিছোঁ যে আমি যুৱক যুৱতীসকলক আধ্যাত্মিক চিন্তা আৰু চেতনাৰ লগত জড়িত কৰি আধ্যাত্মিক শিক্ষাৰ প্ৰতি তেওঁলোকক মনোনিৱেশ কৰিবৰ কাৰণে এক পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এই ধৰণৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ। অসমৰ চুকে কোণে, অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন প্ৰান্তে প্ৰান্তে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুৱ সংগঠন আৰু আই মাতৃসকলক লগত লৈ এই ধৰণৰ অনুষ্ঠানৰ আমি অনুষ্ঠিত কৰি আহিছোঁ আৰু পৰৱৰ্তী সময়ত অসমৰ অন্য স্থানলৈকো এই অনুষ্ঠান আমি প্ৰসাৰিত কৰিম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জৰিয়তে অনুষ্ঠিত কৰা এই পৰিৱেশ পৰিস্থিতি, এই অনুষ্ঠানবিলাকত আমি সকলোৰে একান্ত সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আজি হোজাই কাষী অঞ্চল আকাশে বতাহে গছ লতা তৰু তৃণ পশু পক্ষী সমস্ত জীৱকুল আজি ধন্য হৈছে। আজি আমি বৈকুণ্ঠৰ কল্পতৰুৰ শ্ৰীমদ ভাগৱত ভাগ আজি পাঠ কৰা হৈছে। ইয়াত বহু কথা আলোকপাত হৈছে, বহু নাজানিবলগীয়া কথা আমি শ্ৰৱণ কৰিছোঁ। আৰু যি শ্ৰৱণৰ জৰিয়তে আমি নিজে ধন্য হোৱাৰ লগতে সমগ্ৰ জীৱকুল এই কাষী অঞ্চলৰ প্ৰতিজন ব্যক্তিয়ে যি ধৰণে শ্ৰৱণ কৰিছে সমস্তজনৰে নিশ্চিতভাৱে ইয়াৰ এটা প্ৰভাৱ থাকি যাব বুলি আমি আশা কৰিছোঁ। আমি এই ধৰণৰ কথা বতৰাৰ লগত জড়িত হোৱা প্ৰতিজন সেৱক সেৱিকা, আই মাতৃ, যুৱক যুৱতী, কাষী অঞ্চলৰ বিভিন্ন ধৰণৰ দল সংগঠন, জাতীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে আমাৰ আশে পাশে থকা সদাশয় ব্যক্তিসকলে আজিৰ দিনটোত এই অনুষ্ঠানৰ লগত জড়িত হৈ আমাক যি ধৰণে সহায় সহযোগিতা কৰিলে তাৰ বাবে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ তৰফৰ পৰা পুনৰবাৰ ভক্তিৰ সেৱা নিবেদন কৰিছোঁ। আমি গৌৰৱৰ সৈতে আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ দুদিনীয়া কাৰ্যসূচীৰ এই অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। আজি আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে শেষ হৈছে আৰু এই আধ্যাত্মিক চিন্তন শিবিৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিনীত বৰা বাপজনালৈ আমি পুনৰবাৰ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনী আৰু শিশু আই মাতৃ কল্যাণ সমিতিৰ তৰফৰ পৰা তেখেতলৈ শ্ৰদ্ধাৰ সৈতে ধন্যবাদৰ সৈতে সেৱা নিবেদন কৰিছোঁ। কালিলৈ আমাৰ আন এক গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হ'ব। আমাৰ দক্ষতা বিকাশৰ তৃতীয় সত্ৰ কালিলৈ পুৱা 8 বজাৰ পৰা আমি অনুষ্ঠিত কৰিম আৰু তাৰ লগে লগে আমি সংগঠন সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ কৰ্মশালা আন এক স্থানত, সুকীয়া স্থানত আমি অনুষ্ঠিত কৰিম। গতিকে সংগঠন সম্পৰ্কীয় কৰ্মশালাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ
বিভিন্ন জিলা শাখাৰ সেৱা বাহিনীৰ জিলাধিনায়ক, কেন্দ্ৰীয় সদস্য, উপ-জিলাধিনায়ক, সচিবৰ সমন্বিতে শিশু আৰু মাতৃ কল্যাণ সমিতিৰ সন্মানীয় কেন্দ্ৰীয় সদস্য আৰু সভানেত্ৰী সম্পাদিকা আয়ে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানটোৰ বাবে সমল ব্যক্তি হিচাপে আমন্ত্ৰণ জনাই অনা শ্ৰীমন্ত শংকৰদেৱ সংঘ সাংগঠনিকভাৱে বিভিন্ন ধৰণে তৎপৰতা লৈ এই অনুষ্ঠানৰ বাবে অহৰহ দিনে ৰাতিয়ে কেৱল অনুষ্ঠানটোত নিজকে সম্পৃক্ত কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ সন্মানীয় সংস্কৃতি শাখাৰ সভাপতি পৰম সন্মানীয় শ্ৰীযুত পবিত্ৰপান বৰাবা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ থ্ৰিফ্ট এণ্ড ক্ৰেডিট ছ'চাইটি লিমিটেডৰ সন্মানীয় সঞ্চালক সন্মানীয় অধ্যক্ষ হৰেন্দ্ৰ বৰাবাকক আমি সমল ব্যক্তি হিচাপে আমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে তেখেতলোক আমাৰ মাজত উপস্থিত হৈছেহি। গতিকে কালিলৈ আমাৰ জৰিয়তে অনুষ্ঠিত হ'বলগীয়া সংগঠন সম্পৰ্কীয় কৰ্মশালা আমি সমস্তজনৰ একান্ত উপস্থিতি আমি কামনা কৰিছোঁ। সময় প্ৰতি লক্ষ্য ৰাখি উক্ত কাৰ্যসূচী যাতে নিৰ্দিষ্ট সময়ত আমি অনুষ্ঠিত কৰিব পাৰোঁ, তাৰ বাবে আপোনালোকে আমাক যাতে সহযোগিতা কৰে, তাৰ বাবে পুনৰবাৰ আমি সেৱা নিবেদন কৰি এই অনুষ্ঠানৰ আমি আনুষ্ঠানিকভাৱে আমি সমাপ্ত হৈছে বুলি ঘোষণা কৰিছোঁ। আৰু লগে লগে আমাৰ ইতিমধ্যে মহাপ্ৰসাদৰ ব্যৱস্থা হৈ আছে। আমি সমস্তজনকে মহাপ্ৰসাদ গ্ৰহণ কৰি আজি আমাৰ এই অনুষ্ঠানটিৰ পৰা সমস্তজনকে আমি পুনৰবাৰ সেৱা নিবেদন কৰি সামৰণি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। কৃষ্ণ জয় গুৰু শংকৰ অপৰাধ বিনাশন। কৃষ্ণ।